নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু 2025 বৰ্ষৰ আৰম্ভণিতে এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব। ইতিমধ্যে মই আহি পাইছোঁহি গোলাঘাট জিলাৰ টেঙানী কছাৰীখোলাস্থিত বুৰঞ্জী প্ৰসিদ্ধ এক ঠাই গেলিপুং। আৰু এই গেলিপুং ঠাইডোখৰ কিয় কি কাৰণে বিখ্যাত বা ইয়াত কি আছে সবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপুনি বাৰু কেতিয়াবা শুনিছেনে? নিশ্চয় নাই শুনা। আচলতে প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ৰজাঘৰৰ কৃপাদৃষ্টি নপৰাৰ বাবেই আজিও অৱহেলিত হৈ আছে এই গৰম পানীৰ উঁহটো। কাৰ্বি আংলং জিলাৰ নামবৰ বনাঞ্চলৰ মাজেদি যোৱা 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই লাগি থকা গৰম পানীৰ উঁহটোৰ বিষয়ে সকলো জ্ঞাত। কিন্তু গোলাঘাট জিলাৰ টেঙানী কছাৰীখোলা স্থিত এই গেলিপুং উঁহটোৰ বিষয়ে আপোনালোক হয়তো বহুতেই নাজানে। আহকচোন ইয়াৰ মাজতে আমি গেলিপুঙৰ কিছু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি লওঁ। কিন্তু পৰিতাপৰ বিষয় যে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3 কিলোমিটাৰমান বিপৰীতে বৰপথাৰ নগৰৰ পৰা প্ৰায় 10 কিলোমিটাৰমান দূৰত্বত অৱস্থিত পৰ্যটন আৰু পৰ্যটকৰ প্ৰচুৰ সম্ভাৱনা থকা গেলিপুং নামৰ এই পানীৰ উঁহটি সংৰক্ষণৰ অভাৱত যেন নিঃশেষ হৈ যোৱাৰ উপক্ৰম হৈছে। এটা বৃহৎ এলেকাত আগুৰি থকা গেলিপুং উঁহটিৰ পানী উঠলি থকা ঠাইডোখৰ আকাৰ হ'ব প্ৰায় দুবিঘা। পৰ্যটন আৰু পৰ্যটকৰ প্ৰচুৰ সম্ভাৱনাৰে ভৰপূৰ অসমৰ এক আপুৰুগীয়া সম্পদটো আজি যেন নিঃশেষ হৈ যোৱাৰ পথত। এতিয়া প্ৰশ্ন হয়, দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী হ'ব পৰা এই গেলিপুং উঁহটি সংৰক্ষণ কৰাৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে অসম চৰকাৰ তথা অসম চৰকাৰৰ পৰ্যটন বিভাগে? আৰু আপোনালোকেও ভৱিষ্যতে মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।